মনটোক শান্ত কৰি ৰাখিবলৈ 10টা টিপছ। আপোনাৰ সহায় নিবিচৰালৈকে কাৰো কামত হস্তক্ষেপ নকৰিব। ক্ষমা কৰিবলৈ শিকক আৰু কিছুমান কথা পাহৰি যাওক। কৃতজ্ঞতা বিচাৰি হাহাকাৰ নকৰিব। আনৰ সফলতাক লৈ হিংসা কৰা স্বভাৱ পৰিহাৰ কৰক। দৈনিক ধ্যান তথা ব্যায়াম কৰা আৰম্ভ কৰক। চৌপাশৰ পৰিৱেশৰ লগত নিজকে খাপ খুৱাবলৈ চেষ্টা কৰক। যিটো কেতিয়াও সলনি কৰিব নোৱাৰি তাক মানি ল'বলৈ তথা সহ্য কৰিবলৈ শিকক। আপোনাৰ হাতত যিমান কাম সম্পূৰ্ণ কৰাৰ ক্ষমতা আছে সিমান কামহে হাতত ল'ব। কোনো কাম পিছত কৰিম বুলি পিছুৱাই পেলাই থৈ নিদিব আৰু পিছত অনুশোচনা কৰিব পৰা কাম নকৰিব। মন মগজু খালী হৈ থাকিবলৈ নিদিব। সদায় যোগাত্মক চিন্তা কামৰ লগত জড়িত কৰি ৰাখক। 4টা বস্তু সম্পূৰ্ণভাৱে পাহৰি যোৱা উচিত। বয়স বাঢ়ি গৈ আছে বুলি চিন্তা কৰা বা ভয়ত ডুবি থকা। অতীতৰ কথাক লৈ সদায় অনুশোচনা কৰি থকা। সদায় দুখৰ মাজত নিজকে চেপি ৰখা। মানসিক উদ্বেগ বা উৎকণ্ঠা। মানসিক শান্তি আৰু সুখী জীৱনৰ বাবে এই 7টা বস্তু সদায় নিজৰ কাষত ৰাখিবলৈ চেষ্টা কৰক। এজন সঁচা সুবন্ধু, নিজৰ পৰিয়াল, সদায় ভাল চিন্তা, এটা সুৰক্ষিত ঘৰ, অলপতে আনন্দিত হ'বলৈ শিকা। অধিক ধনৰ চিন্তাৰ পৰা আঁতৰি থকা। কিছু সময় ধৰ্মীয় চৰ্চা বা আধ্যাত্মিক সংগত ব্যয় কৰা। এই 5টা আচৰণ অভ্যাস কৰি ৰখা উচিত। অহংকাৰ নকৰাকৈ জীয়াই থাকিবলৈ অভ্যাস কৰা। সকলোৰে সৈতে হাঁহি মুখে কথা পতা। আন লোকৰ সৈতে ভাল আচৰণ কৰা। নিয়মিত ব্যায়াম কৰা। সহজ আৰু সৎ জীৱন যাপন কৰা। এই 7টা বস্তুৰ পৰা যিমান পাৰি আঁতৰি থাকিব। ক্ৰোধ, লোভ, এলাহ, ঘৃণা, সময়ৰ অপচয়, আনক নিন্দা কৰা বা পৰচৰ্চা, যিকোনো ধৰণৰ নিচা বা আসক্তিৰ পৰা। কেতিয়াও নিজৰ জীৱনটোক আনৰ লগত তুলনা নকৰিব। মানুহৰ মনবোৰক প্ৰায় আনৰ সুখ আৰু সফলতাই আকৰ্ষিত কৰে। কিন্তু বাস্তৱত প্ৰত্যেকৰে জীৱনত নিজস্ব সংগ্ৰাম থাকে। ছ'চিয়েল মিডিয়াত সুখৰ ছবিবোৰ দেখি এনে লাগে যেন সেই ব্যক্তিজনৰ জীৱনটো বৰ ধুনীয়া। কিন্তু কেতিয়াবা বাস্তৱতা বেলেগ হ'ব পাৰে। ছ'চিয়েল মিডিয়াত দেখা সেই হাঁহিৰ পিছফালে অজস্ৰ সংগ্ৰাম, দুখ থাকিব পাৰে। তেওঁলোক হ'ব পাৰে অকলশৰীয়া বা হতাশ। গতিকে আমাৰ সকলোৰে বাবে আমাৰ নিজৰ জীৱনটো বুজি পোৱা, আত্মবিশ্বাস গঢ়ি তোলা আৰু নিজকে আগতকৈ উন্নত কৰাটোত কাম কৰাহে গুৰুত্বপূৰ্ণ। জীৱনটো নিজৰ বাবে, আনৰ লগত তুলনা কৰাৰ বাবে নহয়। গতিকে নিজৰ সুখ বিচাৰি উলিয়াবলৈ শিকক। আনৰ জীৱনৰ সুখ দুখৰ লগত নিজক তুলনা কৰি থকাৰ পৰা মুক্ত হওক। মানুহৰ বিপদৰ সময়ত উপকাৰত আহিবলৈ চেষ্টা কৰক। আনক উপকাৰ কৰিব নোৱাৰিলেও এটা কথাত সদায় গুৰুত্ব দিব, যাতে আপোনাৰ কাৰণে আন মানুহৰ কোনো ক্ষতি নহয়। আপোনাতকৈ ডাঙৰসকলৰ লগত সন্মানেৰে আৰু আপোনাতকৈ সৰুসকলৰ লগত মৰমেৰে কথা পাতক। তৰ্ক বিতৰ্ক, অপ্ৰয়োজনীয় কথা বতৰা বা বিশৃংখল পৰিৱেশৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰক। সদায় নিজৰ আচৰণ তথা ব্যৱহাৰৰ প্ৰতি সচেতন হওক, যাতে আপোনাৰ কাৰণে কাৰো কোনো ধৰণৰ ক্ষতি নহয়।